বহুত বঢ়িয়া লাগিলে গাঁৱৰ ৰাইজে ইমান ধুনীয়াকৈ সহযোগ কৰিলে গোটেই চিনেমাখন এইটোতে আছে মই ক'লো লাটটো আছিলে লাটটো লাগি আছে আগৰ লাটটো হয়নে নতুন ছবি বিদুৰ ভাই চাই থাকিব মই বতৰা দি থাকিম গগৈ বতৰা আপোনালোকক বহুত বহুত ধন্যবাদ ইমান মৰম দিছে আমাক নতুন চিৰিয়েল নহয় এবাৰ সবতকৈ ডাঙৰ কথা হ'ল কি এবাৰ চিনেমা হৈ পেলাই আহি আছে আপোনালোকৰ বিদুৰ ভাই দেই সকলোকে নমস্কাৰ জনাইছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ ইয়ালৈ আহি আমাক সাহস দিয়াৰ বাবে আৰু আপোনালোকে বিদুৰ ভাই চিৰিজখনৰ আৰম্ভণিৰ পৰা যিদৰে আমাক সহায় কৰি আহিছে যিদৰে আশীৰ্বাদ দি আহিছে চিনেমাখনৰ কাৰণেও সেইদৰে আশীৰ্বাদ দিব আৰু মই ইমানকণে মুখস্থ কৰি আহিছিলোঁ আৰু আপোনালোকৰ কাৰণে আজি এইকেইটা ঠেলা হেঁচা কৰি মৰিছোঁ সেইডোখৰ পৰা তই আগত যাচোন এতিয়া উজ্জ্বল দা আগত আহিছিল অকণ কিবা এটা ক'ব বান্দৰ কোন উঠিলে ওপৰত গোটেই টিঙৰ খৰ মৰা আছে দেখোন শুনো ইয়াত কল নাই বলিন দুআষাৰ কয় বলিনে কিবা এটা ক'ব এতিয়া বলিন এইখন ইমান মানতে থাকিব দিয়কচোন তেতিয়া ক'বলৈ সুবিধা হ'ব বিদুৰ ভাই জিন্দাবাদ বোলে আপোনালোকে কৈ দিয়কচোন মুখৰ মাতেই নহয় ইয়াত কথা পাতিবলৈ আহিছে এতিয়াও নাই ওলোৱা ন বেছিকৈ কথা নাপাতে ছাৰো আহিছে ন মই কি কৰোঁ বাৰু নহয় আজি সুবিধা এটা পাইছোঁ গোটেই মিউজিক মানে কি বুলি কয় বাদ্যযন্ত্ৰখিনিও আছে আমি বোলো বিদুৰ গীতটো এবাৰ গাওঁ গোটেই গালে শুনিবলৈ কি হয় নাজানো মিউজিকৰ লগত ঢোল বোলে হোৱাই নাই তই টিউন কৰা নাই কি খবৰ গোলাঘাট গৰমাই দিব লাগিব আজি ন গোটেই সোপা গোলাঘাটৰে ঘৰে ঘৰে আজি অনুষ্ঠান কৰিম হয়নে তথাপিও আনিছোঁ বাৰু আমি আলহী কোন আহিব জানেনে ময়ে আহিম হে এই প্ৰকাণ্ড মানুহজনী দেখি পোৱা নাই আকৌ কোন সুধিবলৈ আহিছে শিঙি মাছ বুলি কয় আন্ধাই মুন্ধাইহে লগ পাম পিছফালে মই বাকী ঠাণ্ডা লাগিছে নেকি আজি গৰম উঠাম আমি কিন্তু গৰম উঠিলেও কিন্তু চুৱেটাৰ পিন্ধিয়ে থাকিব লাগিব কাৰণ এখন আজি ভোগালী মেলা সকলোৱে চিনেমাত ওলাব লাগিব হয়নে নহয় খেতৰে খোৱা কি বকি আছে মোৰ নাই কোৱা হ'লে আপোনাকো খুন্দিম তাকো খুন্দিমগে গৈ পেলাই গম পাব ক'ত খিচখিচাই আছে কি এইফালে হওক এই লুথুপ ৰঙালাওডোখৰ টনা আজোৱা নকৰিব খালি আহিম চবৰ লগতে কৰিম আজি আইতাহঁতে গাব লাগিব এইফালে লাইট আছে নে নাই সকলোৱে চিনাকি গান গাম ন বোলো টিপ দেখিলে দেখিলে আহো বুলি নহয় দেই ইমান চিনাকি গানটো এনেকে উল্টা পুল্টাকে গালে কেনেকে হ'ব
চবৰে একেলগে মিলিব লাগিব ঐ টিপ টপ ঐ দেখিলে টিপ টপ ঐ দেখিলে ঐ আহো বুলি নকবা মাজনী মাজনী মোৰে নুপালি পৰা ঘৰ আইজন হাতত চৰিয়ালৈ ঐ পানী টুকি থাকোঁতে মাজনী হাতত বিদুৰ ভাই ইতিমধ্যে চিনেমা লৈ পৰিৱৰ্তন মানে ৰূপান্তৰ হৈছে সুব্ৰত উপস্থিত ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে সুন্দৰকৈ ইয়াত উপস্থিত হৈ আমাক আনন্দিত কৰিছে আনন্দিত কৰিছে আৰু সকলোৰে পৰীক্ষাবোৰ শেষ হৈছে হয় নাই মেট্ৰিক পৰীক্ষা শেষ হৈছে হায়াৰ ছেকেণ্ডেৰী শেষ হৈছে এতিয়া আপোনাক ফূৰ্তি কৰিব লাগে লাহে লাহে বিহু লগা আৰম্ভ হৈছে হয়নে চুমকি তুমি মেট্ৰিক দিলা নাই এইবাৰ বিহুতে সকলোৱে আশীৰ্বাদ কৰক চুমকি যাতে বিয়াখন সোনকালে হয় একদম ওচৰৰ ছোৱালী আমাৰ নিজৰ ছোৱালী হয় নাই এইখিনিতে ঘৰ হয়নে গতিকে আঠগাঁওবাসী ৰাইজ আমাৰ কাৰণে সদায় আশীৰ্বাদ স্বৰূপ আমি বিদুৰ ভাই আমি লকডাউনত আৰম্ভ কৰিছিলোঁ ইয়াতে সকলোৱে জানে দেখিয়ে থাকে আৰু লাহে লাহে বিদুৰ ভাই যে এনেকুৱা হ'ব গোলাঘাটক যে মানুহে মানে এনেকৈ সমাদৰ লাভ কৰিব গোলাঘাটে আঠগাঁও চাৰিআলি যে জনপ্ৰিয় হ'ব আমি ভবা নাছিলোঁ আৰু জনপ্ৰিয় চিনেমাখন যেতিয়া ৰিলিজ হ'ব তাৰপিছত আৰু জনা হ'ব আঠগাঁও বিষয়ে কাৰণ আমাৰ আঠগাঁৱৰ ওপৰত বহুত চিন আছে চিনেমাখনত আৰু সকলোৰে আশীৰ্বাদ কামনা কৰিছোঁ আজি এই অনুষ্ঠান আপোনালোকৰ কাৰণে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুদা আৰু আচুৰ্যদা আহি পাইছেই খন্তেক পিছতে আমাৰ ইয়াত সোমাবহি আপোনালোকৰ আগত গীত পৰিৱেশন কৰিব আপোনালোক ধুনীয়াকৈ উপস্থিত হৈ থাকক সুন্দৰকৈ ফূৰ্তি কৰক তাৰে কামনা কৰিছোঁ আমাৰ গোটেই বিদুৰ ভাই পৰিয়ালটিক আশীৰ্বাদ কৰি থাকিব ধন্যবাদ জয় বিদুৰ ভাই জয় বিদুৰ ভাই খুৰা এই অঞ্চলৰে খুৰাৰ বিৰাট সমস্যা হৈছে বিদুৰ ভাই কৰাৰ পিছত বোলে দোকানে গ'লেও বোলে ছোৱালীবোৰে এনেকৈ চাই গতিকে কওকচোন কিবা শ্ৰদ্ধেয় ৰাইজসকল আমি আপোনালোকৰ বহুখিনি মৰম পাই আমি আগবাঢ়ি গৈছোঁ গতিকে আপোনালোকে আগলৈও সন্মান মৰম এধানিমান আশীৰ্বাদ দিব হয়তো আৰু বহু দূৰ আগুৱাই যাব পাৰে এইখিনিকে কৈ মই আপোনালোকৰ ওচৰত ক্ষমা ভিক্ষা চাইছোঁ এক্সটেনশ্যন লগাই দিব লাগিব আজি অকণমান ইমান হেৰি নাই লগা
কাপোৰটো ভালদৰে লুক প্ৰেচাৰে খাই টিনিছকে মাৰি যায় কিবা অকণ দিও খাই কপিৰাইট এনেকৈ গালেও আহে নেকি তাৰপিছত ইমান চ'ৰ্চ আছে নাই আৰু এটা লাগিব কোৱাচোন চেনেল হ'ব নেকি হ'ব লাগিব হেল্ল' অঁ হেল্ল' অতি ভৰিয়েদি কিবা আছে অ'কে অ'কে জপিয়াব লাগে কলিজাত জপিয়াব দলিয়াম দেই বেনি খুলি আছোঁ ডিৰেক্টৰৰ বেনি খুলি ডিৰেক্টৰ কাম এক্টৰ এতিয়া আমি এটা গান শ্বুটিং কৰি গ'লোঁ আজি কি হৈছিলে দাদা কি হৈছিলে শ্বুটিং হৈছিল দাদা কিহৰ শ্বুটিং আছিলে আজি ইনফৰমেশ্যনটো দি দিয়া গ'লো অঁ একচুৱেলি আমি ভিডিঅ' ভাই শ্বুটিং কৰি আছিলোঁ অঁ অঁ ভিডিঅ' ভাই আমাৰ এইটো টাইটেল চং এইটো টাইটেল এইটো ভিডিঅ' ভাই ছেকেণ্ড চংটো হয় চ' এইটো শ্বুট আমি কমপ্লিট কৰিলোঁ দুদিন শ্বুট কৰিলোঁ মৰ্ণিং এতিয়া আমাৰ ইয়াৰ এক্টৰক দেখাই দিয়ক এবাৰ এক্টৰ একচুৱেলি মানে আমি বেনি গুঠিছিলোঁ ইমানেই বেনি গুঠিলে এতিয়া খুলিবলৈ চবেই এডাল বেনি দায়িত্ব লৈছে এতিয়াহে চাগে 20 মিনিটমানত খোল খাব দেখি নহ'লে ইলেকশ্যনৰ আগতে খুলি হ'ল আৰু ইয়াতে আমি প্ৰাইজ বেনিও আছে মানে যোনে যিমান আগতে খুলিব পাৰে তাত এটা প্ৰাইজো দিয়া হ'ব সেইকাৰণে বহুত ৰাইজে একদম জোৰদাৰকৈ কম্পিটিশ্যন টাইপত খুলি আছে চবেই ইয়াৰ ঘৰৰ গৰাকীয়েও খুলি আছে চবেই ঠিকে নবা তেওঁৱে খুলিবগৈ পাব তেওঁৰ কামটো আমি অলপ সহজ কৰি দিয়া হৈছে নহ'লে ঘৰতে বহুত কাম হ'ব
ইয়াত ইমান জোৰ কথা ঘৰত গৈ তাৰপিছত মানে চুঁচৰি বাগৰি কোনো মাথাত মানে বিছনাখনতে পৰিল আৰু সেয়াই বিদুৰ ভাইৰ কাহিনী এয়াই চব বিদুৰ ভাই গগৈ বতৰা বৰবাদ কৰি দিয়ে মোক গগৈ বতৰা কোৱাৰ লগে লগে এইফালৰ পৰা উত্তৰ আহে চোলা বতৰা বুলি অৰ্থটো ভাঙিম বাৰু পিছত এতিয়া চাই থাকক গগৈ বতৰা বিদুৰ ভাই খবৰ দি থাকিম আৰু দৃশ্যগ্ৰহণৰ পিছত যিবোৰ আঁৰৰ যিবোৰ কাহিনী মই অলপ দৃশ্যগ্ৰহণ কৰি থৈছোঁ কেতিয়াবা সময় সুবিধা পালে দেখুৱাম আজি ৰাতি পুৱাই গৈছে কেনেকুৱা গ'ল আজি ৰাতিটো বহুত বঢ়িয়া লাগিলে আহোমৰ ৰাইজে ইমান ধুনীয়াকৈ সহযোগ কৰিলে এই পথাৰখন মানে প্ৰায় আধা দি মানে এই পৰ্যন্ত গোটেই মানে ৰ'ব লাগে পুৰা মানুহ ভৰি আছিল গোটেই ৰাস্তাই মানুহ আপোনালোকে দেখিব চিনেমাখনত দেখিব কিমান মানুহ হৈছিলে ব্লগ দাদাৰ এটা চেনেল আছে অঁ গোটেই চিনেমাখন এইটোতে আছে মই ক'লো এই গম পাইছোঁ কি গোটেই চিনেমা আমি ৰিলিজ কৰি দিব পৰা অৱস্থাত আছোঁ প্ৰাইজ কিবা এটা মিলাওক আমাৰ লগত এইটো আমি আগতীয়াকৈ দিম আপোনালোকক হয়নে তাকে যাওঁ গুড নাইট ভাল লাগিল সুন্দৰকৈ নৰাৰ ওপৰত ফুলো কিন্তু ওপৰৰ পৰা যি কুঁৱলী ডিঙি বিষ সেইটো এই মজা চন্দন চন্দনে নাইকিয়া হৈ এই আমাৰ ডিৰেক্টৰে আজি কমপ্লিট কৰিলে ডিৰেক্টৰে এক্টিং কৰিছে গোবিন মহন্ত বিৰাট ধুনীয়া হৈছে আৰু এতিয়া মাইজন ভাগৰি পৰিছে পিছে কাৰণ গোটেই সন্ধিয়াৰ পৰা ডিৰেকশ্যন দি আছে এনাৰ্জি সাংঘাতিক এনাৰ্জি এইটো তামাম বস্তু কিন্তু ডেন্স ষ্টেপটো পপুলাৰ হ'ব কিন্তু অঁ এইটো কিন্তু পপুলাৰ হ'ব গোবিন মহন্তৰ কিন্তু লাইভ পাৰফৰ্ম হ'ব ৰাইজে কিন্তু বিৰাট ভাল পাব আৰু এইটো কেৰেক্টাৰটো বিৰাট ভাল পাব অঁ গোবিন মহন্তৰ আগতে হোৱা নাই কিন্তু অসমীয়া চিনেমা হোৱা নাই কিন্তু অঁ কচকো আৰু এটা আছিলে সেইটো থৈ দে কাল লাগিব